নমস্কাৰ আৰু সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি লক্ষী পূজা, সকলোলৈকে লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মোৰ ইউটিউব ভিডিঅ' চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ বনোৱাই নাই, সময় পোৱা নাছিলোঁ আৰু আজি ভাবিছোঁ লক্ষী পূজাৰ উপলক্ষে এটা সৰুকৈ ব্লগ এটা বনাওঁ। আৰু এতিয়া মই ৰাতিপুৱাৰ ভাগৰ পৰা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। কি কৰোঁ আপোনালোকক দেখুৱাম। বহুত দিন চুলি একো আপডাল লোৱা নাই, চুলি বহুত বেয়া হৈ গৈছে। চ' তাৰ কাৰণে মই আজি ভাবিছোঁ হেনা অকণমান লগাম, চুলিত হেনা কৰিম। পিঁয়াজ আৰু কণী এটা দি পিনি ফেটি পিনি লগালে চুলি কোমল হয়। আজি ভাবিছোঁ তাত হেনা অলপো দি দিওঁ বুলি। আপোনালোককো দেখাম কেনেকুৱা হয়। অৱশ্যে পিঁয়াজ লগালেতো জানেই সকলোৱে যে চুলিৰ কাৰণে ভাল বুলি, কণীও ভাল। আৰু মই নিজে প্ৰমাণ পাইছোঁ যে পিঁয়াজৰ ৰস লগাই মানে চুলি গজিছে। সৰাটো বন্ধ নহয়, কিন্তু চুলি নতুনকৈ ৰিপ্লেচমেণ্ট হয়, কিন্তু সেইটো মই নিজে প্ৰমাণ পাইছোঁ। আৰু আজি পুৱাৰ ভাগৰ পৰাই আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। সেই গতিকে দেখুৱাওঁ যে চুলিখিনিত কি লগালেনো ভাল। চ' ব্লগটো আৰম্ভ কৰোঁ। চ' আপোনালোকক কি কৰোঁ আজি লক্ষী পূজাৰ উপলক্ষে সকলোখিনি দেখাই যাম। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ব'লক আৰম্ভ কৰোঁ। এয়া হেনা পেকেট লৈ লৈছোঁ, কণী আৰু পিঁয়াজ চব একেলগে মিক্সিত গ্ৰাইণ্ড কৰি দিম। এয়া একেলগে গ্ৰাইণ্ড কৰি ইয়াত ৰেডি হৈ গ'ল। এয়া চুলিত গুৰিৰ পৰা আৰম্ভ কৰিছোঁ, এঘণ্টা থৈ ৱাছ কৰি দিম। হেল্ল', চুলিত হেনা লগাই এতিয়া ধুই উঠিলোঁ, ভাল লাগিছে। চুলিখিনি একদম চুবলৈ পিছল পিছল লাগিছে। এতিয়া যাম মামুনু আৰু মই টাউনলৈ। দুটামান বস্তু থাকি আহিলে, এতিয়া মামুনু মই টাউন যাম, দেখাই আছোঁ। তাৰপিছত আহি কি বনাম, বস্তু ৰেডি হৈ আছে বনাবলৈ, আহি দেখাই আছোঁ। এয়া খিচিৰিৰ কাৰণে দাইল তিয়াই থৈ দিছোঁ। এয়া চাউল, এইফালে চানা দালি বনাম আৰু খিচিৰিৰ কাৰণে চব্জি। বজাৰৰ পৰা আহিলোঁগৈ মামুনু মই। এতিয়া প্ৰথমতে বনাম খিচিৰি, তাৰপিছত বাইদেৱে বনাব পায়স আৰু চানা দালি মই বনাম। তাৰপিছত গধূলিলৈ আকৌ পুৰি বনাম। চ' ভগাই লৈছোঁ কোনে কি বনাম। এতিয়া মই খিচিৰি বনাবলৈ আৰম্ভ কৰোঁ। এয়া তেলখিনি গৰম হৈছে, এইফালে চানা দালিখিনি বহাই দিলোঁ কুকাৰত। তেলখিনি গৰম হৈছেগৈ। সকলোৱে বিভিন্ন ধৰণে বেলেগ বেলেগ ষ্টাইলত বনাই খিচিৰি। মই এনেকৈয়ে বনাওঁ, কেনেকৈ বনাইছোঁ দেখাইছোঁ। আপোনালোকে কেনেকৈ বনাই ক'বচোন। এতিয়া দিম তেজপাত। এতিয়া প্ৰথমে চব্জিখিনি দি ফ্ৰাই কৰি ল'ম। চব্জিখিনি আৰু দাইল দি প্ৰথমে ফ্ৰাই কৰি দিম। তাৰপিছত অলপ সময় সিজিবলৈ থৈ দিলোঁ। চব্জিখিনি অলপ সিজিছে, গতিকে চাউলখিনি দিব পাৰিম। এতিয়া চাউলখিনি দি অলপ ফ্ৰাই হ'ব লাগিব। চাউলখিনি দি অলপ সময় ফ্ৰাই কৰাৰ পিছতহে পানী দিম ইয়াত। এইফালে দাইলখিনি হৈ গৈছে, চিটি মাৰিলে দি দিওঁ। এতিয়া চাউলখিনি ধুই খোৱা সময় হ'ল, ভালকৈ দি অলপ সময় ফ্ৰাই কৰি পানী দিব লাগিব। কালাৰটো ধুনীয়া আহিছে। তাৰপিছত পানী দিয়াৰ পিছত কেনেকুৱা আহিব নাজানিছোঁ। আৰু কেৰাহীখন যিহেতু সৰু হৈছে, মই ইয়াত ফ্ৰাইহে কৰিছোঁ। আৰু কেৰাহী আৰু এখনত যেতিয়া পানী দিম আৰু এখন কেৰাহী পাতি দিলোঁ। এয়া দুভাগ কৰি লৈ পানী দি দিলোঁ সিজিবলৈ। আৰু এতিয়া খিচিৰিখিনি সিজিবলৈ দিলোঁ। বাইদেৱে এফালে পায়স বনাব আৰু মই এতিয়া আলপনা আঁকিম। এইটো ঘৰত আমাৰ প্ৰথম লক্ষী পূজা এইবাৰ, আৰু দেউতাই বহুত আশাৰে হেঁপাহেৰে বনাইছিলে ঘৰটো। দেউতা নাই যদিও আজি দেউতাই যি ধৰণে বিচাৰিছিলে সেই ধৰণে মই কৰিবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আলপনা আঁকিলে বা ৰংগুলী বনালে দেউতাই খুব ভাল পাইছিলে। আজি তেওঁ নাই যদিও আছে বুলিয়ে ভাবোঁ লগত। আলপনা আঁকি হৈ গ'ল। এয়া খিচিৰি হৈ গ'ল। এইফালে পায়স ৰেডি হৈ গ'ল। এইফালে চানা দালিখিনি তেল মাৰিবলৈ ৰেডি কৰিছোঁ। পিঁয়াজ কাটি ল'লোঁ, বিলাহী, ৰচুন ৰেডি কৰি থৈ দিছোঁ। ৰচুন, আদা আৰু অলপ দালচেনি দিছোঁ। চানা দালিৰ লগত পনীৰ দিম বুলি ভাবিছোঁ। চ' পনীৰখিনি এনেকৈয়ে দি দিওঁ। চ' পনীৰখিনি এনেকৈ দি ল'লোঁ আগতে। তেতিয়া পনীৰত এইখিনি গ্ৰেভিখিনি অকণমান সোমাই গ'লে ভাল লাগিব, পনীৰৰ সোৱাদটো আহিব। সেইকাৰণে আগতে পনীৰখিনি এনেকৈ অকণমান দি লৈছোঁ। পনীৰখিনি ফ্ৰাই কৰি নল'লোঁ, যিহেতু ফ্ৰাই কৰিলে অলপ টান হৈ যায়, খাবলৈ তেতিয়া ভাল নালাগে। এইখিনি বিলাহী টক বনাম এতিয়া ৰেডি কৰিছোঁ। এয়া বিলাহী টক বনি আছে। চব দি পুৰি বনাবলৈ বাকী আছে। বাইদেউ এতিয়া পুৰি বনাব হৈ যাব। তাৰপিছত আমাৰ খানা ৰেডি।
এইফালে মায়ে লক্ষী মাৰ চৰণত শৰাই ভাগ আগবঢ়ালে। হেল্ল' এজনী আমাৰ আহি গ'ল ভণ্টি। বাই বাই। সদূৰ পিচি বৰা পৰা আহি পালে ফোনতে কেলে ভণ্টিও আহি পালে পূজা বুলি আমি এতিয়া ধুনীয়াকে ৰেডি হৈ লওঁ। তাৰপিছত লগ পাই আছো এজনী আমাৰ কান্দুৰী মামুনি। হেল্ল' আমাৰ লক্ষী পূজা আজি ৰখাই আহিলে ভাইটি বিকি বিকাশ ৰঞ্জন বৰুৱা কলনিকা হিৰো। এইটো হ'ল ৰূপম ভাইটি আমাৰ কলনী। এবাৰ চাই দিয়া। আৰু এয়া কিচেনত লাগি আছে আমাৰ এগৰাকী লক্ষী ফাৰ্ষ্টটো এজনী হ'ল বা। আৰু আমি ৰেডি হ'বলৈ অলপ বাকী আছে। ৰেডি হৈ লওঁ আকৌ ৰেডি হৈ কলনি যাব লাগিব। অলপ চলপকৈ ৰেডি হ'লোঁ আৰু নাহে বঢ়িয়া হৈছে। কেনেকুৱা হৈছে ভাইটি? পায়স নোখোৱা? এইটো হৈছে আমাৰ ডাঙৰ পাণ্ডৱ প্ৰাঞ্জল প্ৰতিম কোঁৱৰ আমাৰ ডাঙৰ ভাইটি। তিনি পাণ্ডৱ আছে আমাৰ। এক পাণ্ডৱ আছে ডিব্ৰুগড়। এজনক পিছত সুবিধা পালে দেখা মেলি ন আকৌ খাইছোঁ আৰু পোৱাই নাই যে কোন বেছি ভাল লাগিছে? চবেই ভাল লাগিছে। চবেই ভাল লাগিছে। এয়া মোৰ ফ্ৰেণ্ড মুনমুন, ঘৰৰ ওচৰৰ মামী পুচকি মুনমুনৰ বেটি খাইছা? কোনটো ভাল লাগিছে? লুচি। হেল্ল' আমি এতিয়া আজৰি হৈ কলনি যাবলৈ ওলাইছোঁ। এতিয়া কলনিলৈ যাম। কলনিত নগ'লে ভাল নালাগে কাৰণ শৈশৱ তাতে পাৰ কৰি আহিছোঁ। সকলোখিনি কলনিৰ লগতে জড়িত হৈ আছে। সেই গতিকে কলনিত এপাক যাওঁ বুলি ওলাইছোঁ। মই ভণ্টি গৈ আহোঁগৈ। কলনিত গৈ দেখাই আছোঁ, চাই থাকিব আৰু প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। হেল্ল' বহুত ঘৰলৈ আহিছোঁ। হেপী লক্ষী পূজা। অঁ ধন্যবাদ আপোনাকো। সেইফালে লক্ষ্মী সোমাই আহিছে। ইমান ধুনীয়া লাগিছে। এখেত জাহ্নৱী ভণ্টি আমাৰ ভণ্টি আৰু মই আহিছোঁ। আমি আহি পালোঁ কলনিলৈ। ভণ্টিহঁতৰ ঘৰত সোমালোঁ। এতিয়া বহুতৰ ঘৰলৈ আহিছোঁ। চবৰে ঘৰত এপাক এপাক সোমাই গৈছোঁ। এতিয়া দাদাৰ ঘৰলৈ আহিছোঁ, মৌচুম দাৰ ঘৰলৈ, ননিতা বৌৰ ওচৰলৈ। অলপ দেখাইছোঁ। এয়া আমাৰ লখিমীবিলাক ফটো ছেশ্যন। এখেত আজি একদম বিশেষভাৱে লক্ষ্মী মাতা বনি আছে। ভৈয়াজী এয়া হৈছে আমাৰ দাদা মৌচম দা। বেটা শুই গ'ল, বহুত দেৰি হৈ গ'ল যে বেটা শুলে। সেয়া বৌ আকৌ সাজু হ'বলগীয়া হৈছে। ইমান দেৰিকৈ আহিছে আহি। দেৰি হৈ গ'ল আলহী আহি থাকোঁতে। এতিয়া ইয়াত ফটো চটো মাৰি লওঁ, খাই লওঁ। বৌ বনাই থৈ দিছে পেট অলৰেডি ইয়ালৈকে ফুল হৈ আছে। কিন্তু উপায় নাই, এতিয়া খাবই লাগিব। এয়া ফটো মাৰি আছে জান মুনু বৌ। খাব পাৰিবানে আৰু? নাই ইয়ালৈকে ফুল হৈ আছে। আৰু ময়ো ভণ্টিৰ ওচৰত আহি আল্টা চাল্টা লগাই ল'লোঁ। ঘৰত টাইমেই নাপালোঁ অলপো আল্টা লগাবলৈ। আল্টা লগোৱা নাই, নেল পলিচ লগোৱা নাই। আজি লখিমী হয় আকৌ এতিয়া ইয়াত আহি লগাই ল'লোঁ ভণ্টিৰ ওচৰত। মজা লাগিছে একদম। ইয়াত মজা লাগিছে ফটো এডিটিং। ইমান কাঢ়া হৈছে ইয়াত। ইমান কাঢ়া হৈ গৈছে। লিপষ্টিকটো বেয়া লাগিছে। ফটো ছেশ্যন হৈ আছে। ভিডিঅ' এক্সকিউজ মি। এতিয়া খানাত বৌয়ে কি বনাই আছে? বৌয়েতো বহুত ধুনীয়া ধুনীয়া খানা বনায়। চাওঁচোন কি বনাইছে। এইখিনি মগু তিয়াই থৈছে। এইখিনি কি? এইখিনি কাবলি আৰু এইয়া চানা দালি আৰু পনীৰ। ৱাও, এইখিনি পনীৰ, এইখিনি বাটাৰ পনীৰ। খাব লাগিব এতিয়া। উলিয়াই দিছে, খাম আৰু লাহেকৈ। কোনে বনালে? ভাবিজিয়ে, আমাৰ মাষ্টাৰ চেফ ভাবিজি। খানা বহুত ধুনীয়া বনায়। খানা খাবলৈ আমি আহিয়ে থাকোঁ। ভাবিজি হাতৰ যাদু। আমাৰ টিকলি শুই গ'ল। বৌয়ে ধুনীয়া ডেক'ৰেশ্যন কৰিছে ঘৰটো। দেখাই দিওঁ। হাই লেডিজ লোক। খাই বৈ আৰু এতিয়া আজৰি। একদম উঠিব মন নাই যা। খাই বৈ ওলালোঁ এতিয়া। আমাৰ বৌ চিভিল ড্ৰেছত আহি গ'ল। উঠাওঁ আৰু এতিয়া আমি যামগৈ এতিয়া।
আমি যাবলৈ ওলাইছোঁ ওলাব এতিয়া পাৰি আৰু চাওঁ। নাইট ড্ৰেছত আহি গ'ল বৌ আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ আৰু আজিলৈ বাই বাই বাই